मोनसे दुखुनांथाव रादाब सनितपुर जिल्लानि सिङाव थानाय दक्षिणसिला गामिनि धनुराम बसुमतारीनि फिसाज्ला रबिन बसुमतारीया 40 बेटेलियन BSFआव साख्रि मावबाय थानाय समावनो रुंसारि जायो। बिथांनि रुंसारि जानायाव ओनसोलनि सुबुंफोरा गोथौ दुखु मोननाय फोरमायदों। गुवाहाटीनि हेडक्वार्टाराव साख्रि मावबाय थानाय रबिन बसुमतारीया थांनाय 4 बोसोरनिफ्रायनो थैनि केन्सार बेरामजों जुजिबाय थादोंमोन। बेनि उनाव बिथाङा थैनि केन्सार बेरामजों जुजियै जोबथायाव 14 नभेम्बराव बेलासिनि 3 रिंगायाव गुवाहाटीनि हेडक्वार्टाराव रुंसारि जायो। दायो नखराव रबिन बसुमतारीनि बिसि गंगा बसुमतारी, सासे 7 बोसोर बैसोनि हौवासा गथ' आरो बिफा धनुराम बसुमतारीया थालाङो। प्रथमे बड'लेण्ड निउजक मैं आंतरिक शुभेच्छा जनाइছোঁ। আমাৰ জোৱান শ্ৰী স্বৰ্গীয় ৰবীন চন্দ্ৰ বসুমতাৰীয়ে 14 বেটেলিয়নত আছিল BSFত। তেখেতে ডিউটি কৰি থকা অৱস্থাত অকস্মাত তেখেতৰ বেমাৰটো উকাই যায়। সেই বেমাৰ হয়তো হৈ যোৱাত তেখেতক ততাতৈয়াকৈ মেডিকেলত ভৰ্তি কৰা হৈছিলে যদিও তেখেতৰ মানে পৰলোক প্ৰাপ্তি ঘটে। গতিকে আমি আমাৰ দক্ষিণামলগা গাঁৱৰ তেখেতে BSFত আছিলে। BSFত থকা অৱস্থাত তেওঁৰ বেমাৰ আছিল যদিও তেওঁ সম্পূৰ্ণ আৰোগ্য আছিল যদিও তেখেতে ডিউটিত মানে তেখেত জইন কৰিছিলে। সেই ডিউটি জইন কৰা অৱস্থাত তেখেতৰ আগৰ পুৰণা বেমাৰটো অকস্মাত ঘটি যোৱাত তেখেতৰ যোৱা দেওবাৰ দিনা তেখেতৰ পৰলোক প্ৰাপ্তি ঘটে। তো মানে দেওবাৰ আছিলে 3 নম্বৰ বজাৰ মানে তেখেতে মানে তেওঁৰ আত্মাৰ মানে চিৰ বিদায় লয় তেখেতে। কিয় তেখেতৰ পত্নী আছে আৰু লগতে সৰু ল'ৰা 7 বছৰমান ল'ৰা এটা তেখেতৰ ৰৈ গ'ল। 18 বছৰ 18 বছৰমান হৈছে, 18 বছৰ অন্তিম বিদায় তেখেতৰ। তেওঁ আমি সৎকাৰ বিদায় দিলোঁ আজি আৰু তেখেতক আমি আজি তেখেতৰ সৎকাৰ আমি কৰিবলৈ বাধ্য হ'লোঁ। চিৰ বিদায় দিলোঁ আজিৰ পৰা, যাতে তেখেতৰ আত্মাই সদ্গতি পাওক। আজি দক্ষিণামলগা গাঁৱৰ আমাৰ এজন জোৱান মৃত্যু ঘটে। গতিকে তেওঁ মানে ডিউটি থকা অৱস্থাতে তেওঁৰ মৃত্যুটো হয়। সেয়েহে আমি সমূহ ৰাইজে তেওঁক ফাৰ্ষ্ট গেটৰ পৰা আমি আদৰণি জনাই আমি তেওঁৰ ঘৰলৈ আনি এতিয়া শ্মশানলৈ আমি নিবলৈ হেৰি কৰিলোঁ, সাজু হ'লোঁ। গতিকে সমূহ ৰাইজকে মই এনেকৈ নীতি নিয়মবিলাক কৰিয়ে আগবাঢ়ি যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।